বন্ধুসকল, বৰ্তমান সময়ত হোৱাটছএপ এটা অতি জনপ্ৰিয় মোবাইল মেছেঞ্জাৰ আৰু এইটো এপ্লিকেশ্যনৰ অবিহনে আমি ব্যৱহাৰ কৰি থকা স্মাৰ্টফোনটো যেন অসম্পূৰ্ণ হৈ থাকে। ব্ৰেইন এক্টন আৰু জেন কম নামৰ দুই বন্ধুৱে লগ হৈ হোৱাটছএপৰ আৰম্ভণি কৰিছিল। ইয়াৰে ব্ৰেইন এক্টন এজন য়াহু কোম্পানীৰ ইঞ্জিনিয়াৰ আছিল আৰু জেন কমে ডাব্লিউ হেকিং গ্ৰুপৰ সদস্য হোৱাৰ উপৰিও য়াহু কোম্পানীত কাম কৰিছিল। য়াহু কোম্পানীত কাম কৰা সময়তে দুয়োজনৰে বন্ধুত্ব গভীৰ হৈছিল আৰু সিহঁতে নতুন কিবা এটা কোম্পানী প্ৰতিষ্ঠা কৰাৰ আশাৰে য়াহুৰ দৰে ডাঙৰ কোম্পানীৰ চাকৰি বাদ দিছিল। আৰম্ভণিতে বেছি সফলতা নোপোৱাৰ বাবে সিহঁতে পুনৰ চাকৰি বিচৰাৰ সিদ্ধান্ত লৈছিল আৰু 2009 চনত চাকৰি বিচাৰি ফেচবুক কোম্পানীত গৈছিল। ফেচবুকত কাম কৰা ব্ৰেইন এক্টনৰ এটা সপোন আছিল, কিন্তু ফেচবুকে সিহঁতক চাকৰি দিয়াত অমান্তি হৈছিল। ব্ৰেইন এক্টনে ইয়াৰ পৰা বহুত দুখিত হৈছিল, কিন্তু ইয়াত তেওঁ হাৰ মনা নাছিল আৰু চাকৰি বিচাৰি পুনৰ টুইটাৰ কোম্পানীত যোগাযোগ কৰিছিল, কিন্তু তাতো সিহঁতে বিফল হৈছিল। বন্ধুসকল, আজিৰ সময়ত যদি কোনো ব্যক্তিক কোনো কোম্পানীয়ে ৰিজেক্ট কৰি দিয়ে, তেতিয়া তেওঁ নিজৰ যোগ্যতা বা প্ৰতিভাৰ ওপৰত সন্দেহ কৰিবলৈ ধৰে আৰু নিৰাশ হৈ ঘৰতে বহি থাকে। কিন্তু ব্ৰেইন এক্টনে এনেকুৱা একো কৰা নাছিল আৰু মনতে সিদ্ধান্ত লৈছিল যে তেওঁ কোনো কোম্পানীৰ হৈ কাম নকৰে আৰু নিজে কিবা এটা বস্তু বনাব। তেওঁ আৰু তেওঁৰ বন্ধু জেন কমৰ লগত লগ হৈ কঠোৰ পৰিশ্ৰমৰ অন্তত হোৱাটছএপ মেছেঞ্জাৰ সাজি উলিয়াইছিল। হোৱাটছএপ মেছেঞ্জাৰটো 2009 চনত বনোৱা হৈছিল আৰু বিগত 8 বছৰত ইয়াৰ জনপ্ৰিয়তা ফেচবুকতকৈও বেছি হৈছিল। বৰ্তমানলৈ 1000 কোটিতকৈও বেছি মানুহে এই এপ্লিকেশ্যনটোৰ সৈতে জড়িত হৈ পৰিছে। যিটো ফেচবুক কোম্পানীয়ে 8 বছৰৰ আগতে ব্ৰেইন এক্টনক চাকৰি দিবলৈ অমান্তি হৈছিল, সেই ফেচবুকে তেওঁ বনোৱা এপ্লিকেশ্যনটো $19 বিলিয়ন বিনিময়ত কিনি লৈছিল, যিটো ভাৰতীয় মুদ্ৰাৰ হিচাপত 1 লাখ কোটি টকাতকৈও বেছি হয়। আৰু বৰ্তমান ব্ৰেইন এক্টন আৰু জেন কমে ফেচবুক কোম্পানীৰ অংশীদাৰ হিচাপে কাম কৰি আছে। অৰ্থাৎ এই দুজন বন্ধুৱে প্ৰমাণ কৰি দিছিল যে অসম্ভৱ একো নাই। সেই প্ৰত্যেকটো কাম আমি কৰিব পাৰোঁ যিবিলাক আমি ভাবিব পাৰোঁ, আৰু সেই সকলোবিলাক আমি ভাবিব পাৰোঁ যিবিলাক আমি কেতিয়াও ভবা নাই।